মই ভাত ৰান্ধি থৈ দিছোঁ, মই কলেজলৈ যাওঁ, আপুনি খাই ল'ব। তই কলেজলৈ আহোঁতে ভাত খাই আহিছিলি নে? ভোকে লগা নাছিলে, খাবলৈ মন নাই, গাটোও মোৰ ভাল নাই। ময়ো খাই নাহিলোঁ, এতিয়া বৰ ভোক লাগিছে। কেণ্টিনতে কিবা এটা খাই লওঁগৈ ব'ল। তই যা, মই নাযাওঁ দে। তাইৰ হাতত চাগে পইচাই নাই, সেইবাবে তাই নাযায়। তাই মিছা কথা কৈছে। ঐ কিৰণ, ৰচোন। কলেজৰ পৰা আহিলি? অঁ খুৰী। তুমি কি ভাবি আহিছা? নাই দিয়ক খুৰী, আমিনো কিনো ভাবিম আৰু। আপুনিতো জানেই আমাৰ ঘৰৰ অৱস্থা। তই কি ভাবি আছ মোক কচোন। নাই খুৰী, মোৰ লগৰজনীয়ে কথা এটা কৈছে, তাকে চিন্তা কৰি আছোঁ। চিন্তা কৰিব লগা কি কথানো মোক কচোন। আমাৰ অসম চৰকাৰে শিক্ষিত নিবনুৱাৰ যুৱক যুৱতীসকললৈ 26,441টা পদ মুকলি কৰিছে। মোৰ লগৰজনীয়ে আবেদন কৰিলেই, আবেদন কৰোঁতে হেনো 300 টকা লাগে। আপুনি পাৰে যদি সহায় কৰকচোন। তোকনো মই কি বুলি পইচা দিম দিয়ক খুৰী। মোৰ হাতত আছে 300 টকা। যদি অনলাইন কৰোঁ, ঘৰত চাউল কিহেৰে আনিম? দেউতাৰো বেমাৰ, মেডিচিন আনিবও পইচা নাই দেখোন। এতিয়া আকৌ যদি অনলাইন কৰোঁ, পইচা ক'ত পাম? কেনেকৈ যোগাৰ কৰিম? মই এডমিট উলিয়ালোঁ। তই উলিয়ালি নে? তোৰ চেণ্টাৰ ক'ত পৰিছে? মোৰ হামৰেণত পৰিছে। কি? মোৰো হামৰেণতে পৰিছে। সেয়েহে কেনেকৈ যাব পাৰি তাকে ভাবি আছোঁ। ঐ যাওঁ যদি আহ। যাম ৰ, মই আহি আছোঁ। ঠিক তেনেদৰে দুয়ো একেলগে পৰীক্ষা দিবলৈ গ'ল আৰু কেইদিনমানৰ পিছত কিৰণ আৰু তাইৰ বান্ধৱী দুয়ো লগ হ'ল ডেন্সৰ ক্লাছত আৰু তাতেই দুয়ো কথা পাতিবলৈ ধৰিলে।
ৰিজাল্ট বেয়া হ'ল হ'ব দে, মন চন মাৰি নাথাকিবি। মই ঘৰ পালোহি, মই যাওঁগৈ দে। অঁ যা দে। তোৰ ৰিজাল্ট ভাল হ'ল ন? চাকৰি পালি, ডাঙৰ মানুহ হ'লি আৰু। আমাক চাবি আৰু পিছলে। 300 টকাটো মোক নালাগে দে। হ'ব দে। মোৰ ৰিজাল্ট ভাল হ'ল নহয়, মই চাকৰি পালোঁ। হ'ব দে আই, তই মোৰ সন্মান ৰক্ষা কৰিলি। অৱশেষত কিৰণে চাকৰি পালে। তাইৰ কষ্ট আজি সাৰ্থক হ'ল আৰু তাইৰ সুন্দৰকৈ দেউতাকৰ সৈতে জীৱন যাপন কৰিলে। মানুহৰ জীৱনত কৰিব নোৱাৰা কাম একোৱেই নাই, কষ্ট কৰিলে কৰিব নোৱাৰা কাম একোৱেই নাই। কিৰণ তাৰেই জ্বলন্ত প্ৰমাণ। এই সুযোগতে আমাৰ ইউটিউব চেনেল আনন্দ ভাই চেনেলৰ জৰিয়তে আমাৰ অসম চৰকাৰলৈ আমাৰ ফালৰ পৰা শতকোটি প্ৰণাম জনাইছোঁ। আমাৰ মৰমৰ ভাইটি ভণ্টি দাদা বাইদেউ সকলোকে নিজৰ পাৰদৰ্শিতা এবাৰ প্ৰমাণ কৰাৰ সোণালী সুযোগ দিয়াৰ বাবে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনালোঁ।